সুপ্ৰভাত মৰমৰ শিক্ষাৰ্থীসকল, মই ৰুহিনা নাছৰিন আৰু মোৰ ইউটিউব চেনেল RN আছামিজ HS ছেকেণ্ড ইয়াৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পদ্যাংশৰ এটা ভাগ কবি কেশৱ মহন্তৰ আঘোণৰ কুঁৱলী কবিতাটো। গতিকে কবিতাটো আলোচনা কৰাৰ আগত ইয়াৰ কবি তথা লেখক কেশৱ মহন্তৰ বিষয়ে কিছু কথা জানি লওঁ। অসমীয়া সাহিত্যৰ এজন উল্লেখযোগ্য কবি আছিল কেশৱ মহন্ত। তেওঁৰ জন্ম হৈছিল 1926 চনত আৰু মৃত্যু হৈছিল 2006 চনত। তেওঁৰ জন্ম অসমৰ শোণিতপুৰ জিলাত হৈছিল। মাগুৰমৰা প্ৰাইমাৰী বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি মহন্তদেৱে 1937 চনত চতিয়া মজলীয়া চৰকাৰী বিদ্যালয়ত নাম লগায়। 1944 চনত মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ইয়াৰ দুবছৰ পিছত 1946 চনতেই কটন মহাবিদ্যালয়ৰ পৰা IA পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ BA ডিগ্ৰী লাভ কৰে। কৰ্মজীৱনৰ আৰম্ভণি কৰে জামুগুৰিহাট হাইস্কুলৰ শিক্ষক হিচাপে কৰ্মজীৱনৰ আৰম্ভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশ বিষয়া হিচাপে অৱসৰ লয়। ইয়াৰ উপৰিও তেওঁ ছোভিয়েট দেশ আলোচনীখনতো মুখ্য সম্পাদক হিচাপে কাম কৰে। ছোভিয়েট দেশৰ উপৰিও লুইত, প্ৰবাহ, মিলন, মুখপত্ৰ, নতুন সাহিত্য আদি আলোচনীতো সম্পাদক ৰূপে কাম কৰিছিল। মহন্তদেৱৰ গীতৰ পুথিসমূহ আছিল ৰদ জিকিমিকি, বুকুত এজাক ধুমুহা, কুঁৱলীয়া তৰি যা, মোৰ যে কিমান হেঁপাহ আৰু দিশ ধৱলীকৰণ। তেওঁৰ কবিতাৰ পুথিসমূহ আছিল মোৰ শুকান কলিজাৰ কুঁহিপাত, আগন্তুক, আমাৰ পৃথিৱী, তোমাৰ তেজ আদি। শিশুৰ বাবে তেওঁ কেইবাখনো গ্ৰন্থাদি ৰচনা কৰিছিল। তাৰে ভিতৰত উমলা ঘৰ, মা আমি শদিয়ালৈ যামে আদি উল্লেখযোগ্য আছিল। মহন্তদেৱে যিসমূহ গ্ৰন্থাদি ৰচনা কৰিছিল তাৰ বাবে তেওঁ ৰাজ্যিক তথা ৰাষ্ট্ৰ পৰ্যায়তো সন্মান তথা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰে ভিতৰত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল মোৰ যে কিমান হেঁপাহ গ্ৰন্থখনৰ বাবে। অসম সাহিত্য সভাৰ পৰা ৰঘুনাথ চৌধুৰী বঁটা লাভ কৰিছিল মোৰ তেজ গ্ৰন্থখনৰ বাবে। ইয়াৰ উপৰিও অসম চৰকাৰৰ পৰা বিষ্ণু ৰাভা বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল মহন্তদেৱে। এতিয়া আমি আহোঁ যে পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্যনো কি, যে কিহৰ কাৰণে তোমালোকক HS ছেকেণ্ড ইয়াৰৰ অসমীয়া বিষয়ত আঘোণৰ কুঁৱলী পাঠটো কবিতাটো অন্তৰ্ভুক্ত কৰা হৈছে। যে প্ৰাচীন কালৰ পৰাই অসমীয়া সাহিত্যত কবিতাৰ ধাৰা প্ৰৱাহমান হৈ আছে আৰু জোনাকীৰ যুগটোতেই ৰোমান্টিকতাই অসমীয়া কবিতাৰ ধাৰাক বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল। এই ক্ষেত্ৰত যুগৰ পৰিৱৰ্তনৰ লগে লগে জোনাকী, উষা, বাহী, জয়ন্তী আদি ভিন্ন আলোচনীৰ পাততেই অসমীয়া কবিতাই ভিন্ন ৰূপ ধাৰণ কৰিছিল। এই ক্ষেত্ৰত ৰোমান্টিকতাৰ পৰিৱৰ্তে অসমীয়া কবিতাত আধুনিকতাৰ যুগটো আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ তথা দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী পৰ্যায় অৰ্থাৎ 20 শতিকাৰ 40 দশকৰ পৰাই। কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ যি ধ্বংসলীলাই কবি তথা সাহিত্যিকসকলক ৰোমান্টিকতাৰ পৰিৱৰ্তে সমাজৰ নগ্ন বাস্তৱতাক আঁকোৱালি ল'বলৈ উদগনি যোগায়। অসমীয়া কবিতাত আধুনিকতাৰ যি ধাৰা, সেই ধাৰাটো সৃষ্টিৰ ভূমিকাৰ ক্ষেত্ৰত কমল নাৰায়ণ ভট্টাচাৰ্য আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত জয়ন্তী আলোচনীয়ে বিশেষ ভূমিকা লয়। জয়ন্তীৰ পৰৱৰ্তী কালত প্ৰকাশ পোৱা হেম বৰুৱাৰ সম্পাদিত
পছোৱা আৰু ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদিত ৰামধেনু আলোচনীৰ জৰিয়তে অসমীয়া কবিতাৰ আধুনিক ৰূপটি বিকাশ সাধন হয়। এই ক্ষেত্ৰত তোমালোকৰ মন কৰিবলগীয়া কথাটো হ'ল জয়ন্তী আলোচনীৰ সম্পাদক যদি তেনেকৈ কুৱেশ্যনো আহি যায় যে জয়ন্তী আলোচনীৰ সম্পাদক দুজনৰ নাম কি আছিল, তেতিয়া লিখিব লাগিব কমল নাৰায়ণ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্য। ইয়াৰ উপৰিও পছোৱাৰ সম্পাদক আছিল হেম বৰুৱা আৰু ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল আমাৰ ৰামধেনু আলোচনীৰ সম্পাদক। আমাৰ জয়ন্তী আলোচনীৰ পাততেই কেশৱ মহন্তৰ আত্মপ্ৰকাশ কৰে আৰু এই ক্ষেত্ৰত জয়ন্তী গোষ্ঠীৰ কবিসকল বিশেষভাৱে আকৰ্ষিত হৈছিল সাম্যবাদী ভাৱধাৰাৰ প্ৰতি। সাম্যবাদ হ'ল সম অধিকাৰ, অৰ্থাৎ কমিউনিজিম বুলিও কোৱা হয় ইংৰাজীত। সাম্যবাদীসকলে সদায় সমতা আৰু প্ৰগতিৰ কাৰণে আন্দোলন তথা প্ৰতিবাদ কৰা দেখা যায়। এই ক্ষেত্ৰত এই কবিসকল প্ৰগতিশীল কবি বুলিও কোৱা হয়। তোমালোকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান আৰু ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ যিটো কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোতো সাম্যবাদী ভাৱধাৰা সুন্দৰভাৱে প্ৰতিফলিত হোৱা দেখা যায়। জয়ন্তীৰ পাততে কবি হিচাপে আত্মপ্ৰকাশ আমাৰ কোনে কৰিছিলে? কেশৱ মহন্তই কৰিছিলে আৰু অসমীয়া প্ৰগতিবাদী কবিতাৰ এটি আভাস দিয়াৰ উদ্দেশ্যে তোমালোকক কি কৰা হৈছিলে? এই পাঠটি কবিতাটি অন্তৰ্ভুক্ত কৰা হৈছে। এয়াই আছিল কবিতাটো নিৰ্বাচন কৰাৰ উদ্দেশ্য। এতিয়া আহোঁ আমি কবিতাটো আবৃত্তি কৰোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ বিশ্লেষণ, কবিতাৰ মূল ভাৱ তথা সাৰাংশৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। কবিতাৰ শিৰোনাম আঘোণৰ কুঁৱলী। কবি কেশৱ মহন্ত, আবৃত্তিকাৰ ৰুহিনা নাছৰিন। আঘোণৰ কুঁৱলীয়ে পাত ফেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলী নথকা হ'লে দেখিলোহেঁতেন বা পতা সোণবৰণীয়া ধানৰ আচল। দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ, আঙুলিয়ে মুঠি মৰা কেচ কেচ চিকমিক শৰ কাচিবোৰ। দেখিলোহেঁতেন বা সোপা বন্ধা মূৰবোৰ ওপৰলে তুলিবৰ সময় নোপোৱা। দেখিলোহেঁতেন বা পতা সোণ পথাৰত লঘু পৰিহা সময়, হাঁহিবোৰ তেওঁ হালধীয়া। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবতো পাৰিলোহেঁতেন এই জাক দাৱনিৰ মাজতে আছিলে নেকি সেউতী মোৰ। আঘোণৰ কুঁৱলীয়ে পাত ফেটি কৰিছে আমনি, একোকে নমনি। তথাপিও নোৱাৰোনে গম ল'ব বাৰু, এমুকুৰা তামোলৰ পিক ৰঙা উঠে উঠে 17 বছৰ হোৱা মোৰ তোল আঘোণৰ। ডালিমী দাঁতত ডাঙৰি বন্ধাৰ লগ বিচাৰি, বিৰিঙা তেল আৰু হালধিৰ যা বুলি ঠেলা মৰা খিলখিল হাঁহি। আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি, আঘোণৰ পথাৰত দাৱনিৰ কাম আছে, মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাঢ়ি বনহাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশতে উৰুলিৰ ৰাগী আছে, ৰাগী আছে। আঘোণৰ আকাশত ৰাগী আৰু ৰাগী। আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা, মন হাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে। বৌদেউ, আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীত দাৱনি ঢুকালে, আঘোণৰ কুঁৱলীত সেউতী হেৰালে। ডাঙৰি বান্ধিম বুলি তৰাজৰি তোলাতেই থাকিল। ধন্যবাদ। এতিয়া পাঠটিৰ মূল বিষয়বস্তু আলোচনা কৰাৰ আগত ইয়াৰ কেতবোৰ শব্দাৰ্থৰ বিষয়ে জানিলোঁ যে কেচ কেচ শব্দৰ মানে হ'ল
কাঁচিৰে ধান কাটোতে হোৱা শব্দ। যেতিয়া কাঁচিৰে আমি ধান কাটো তেতিয়া কেচ কেচ শব্দ হয়, সেই অৰ্থত এই শব্দটো ব্যৱহাৰ কৰা হৈছে। দ্বিতীয়তে বিৰিঙা। বিৰিঙা মানে হ'ল অলপকৈ নিগৰি ওলোৱা। ডাঙৰি মানে ধানৰ সৰু সৰু মুঠি একেলগে কৰি বন্ধা ডাঙৰ মুঠা। তেও হালধি মানে পাতল হালধীয়া। পতা সোণ মানে সোণাৰীয়ে পিঠি পাতল কৰা সোণ। ৭০ বছৰ হোৱা। কবিয়ে বিচাৰি যোৱা দাৱনীৰ বয়স ৭০ বছৰ। অৰ্থাৎ কবিতাটোত ৭০ বছৰ কবিৰ প্ৰেয়সী সেউতীৰ ৭০ বছৰ বুলি উল্লেখ কৰিছে। ৭০ বছৰ মানে টিনেজাৰ বুলি ক'ব পাৰি। মুকতুল আঘোণ মানে হ'ল পকা ধানেৰে পৰিপূৰ্ণ হোৱা আঘোণক বুজাইছে। উৰুলি মানে শুভ কাৰ্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ। আমাৰ অসমীয়া সমাজত শুভ তথা মংগল কাৰ্য কৰাৰ আগত আমি কি কৰোঁ? উৰুলি দিওঁ। ইয়াৰ পিছত ৰাগী। ৰাগী মানে নিচা বা মাদকতা। তৰাজৰী মানে তৰা গছৰ জৰী। এতিয়া আহোঁ আমাৰ কবিতাৰ মূল বিষয়বস্তুলৈ। ডক্টৰ মহেশ্বৰ নেওগৰ দ্বাৰা সম্পাদিত সঞ্চয়নৰ পৰা পাতি লোৱা হৈছে। কবি কেশৱ মহন্তই গাঁৱলীয়া কৃষক জীৱনৰ সহজ সৰল চিত্ৰ এটি আঘোণৰ কুঁৱলী কবিতাটোত অংকিত কৰিছে। আঘোণৰ পথাৰখনক লৈ কৃষি প্ৰধান অসমীয়া সমাজৰ ঢেৰ আশা ভৰসা। কাৰণ পথাৰৰ সোণোৱালী ধানে বছৰটোলৈ কঢ়িয়াই আনে জীয়াই থকাৰ সম্বল। সেইখন পথাৰত আকৌ প্ৰেমিক কবিৰ বহু আশা আকাংক্ষা জাগ্ৰত হৈও শেষত মৰহি গৈছে। আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিয়ে সৃষ্টি কৰা মনোমোহা পৰিৱেশে কবিৰ প্ৰেমিক মনটোক বাৰুকৈ আকৰ্ষিত কৰিছে। ৭০ বছৰ হোৱা সেউতীক কবিয়ে নিজৰ কৰি ল'বলৈ তথা প্ৰেমৰ প্ৰস্তাৱ দিবৰ কাৰণে আৰু প্ৰেয়সীৰ মনৰ খবৰ জানিবৰ কাৰণে তেওঁ আঘোণৰ পথাৰখনলৈ আহিছে। পথাৰৰ জাক জাক দাৱনীৰ মাজতে তেওঁৰ সেউতী আছে নেকি সিয়া জানিবলৈ কবিৰ মন উৎকণ্ঠাৰে ভৰি পৰিছে। সেউতীৰ তেল হালধীয়া হাঁহিবোৰ ভগাই ল'বৰ কাৰণে কবি ব্যগ্ৰ হৈ পৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰিও অতজাক দাৱনীৰ মাজত নিজৰ প্ৰেয়সী সেউতী আছেনে নাই তাক চাবওতো পাৰে। কিন্তু সেই কুঁৱলীয়ে বাধাৰ সৃষ্টি কৰাত কবিৰ মন বিষাদেৰে ভৰি পৰিল। মুঠতে কবিৰ বাবে আঘোণৰ পথাৰত এক প্ৰকাৰৰ প্ৰেমৰ ৰাগী আছে বুলি কৈছে। পিছে কবিৰ উৎকণ্ঠিত মনত বাট ভেটি ধৰিছে সেই কুঁৱলীয়ে। পথাৰখনত যে তেওঁ চাবলৈকে নাপালে। তথাপিও কবি শান্ত হোৱা নাই। শেষত গৈ বৰদেউৰ পৰা জানিব বিচাৰিছে সেউতীৰ মনৰ খবৰ। অৰ্থাৎ সেউতীয়ে কবিক ভাল পায়নে নাপায় সেই কথা জানিব বিচাৰিছে। প্ৰেমিক হৃদয়ৰ আকুলতা তথা তীব্ৰ অনুভূতিৰ কবিৰ বৰ্ণনাত মূৰ্ত হৈ উঠিছে। আকৌ কুঁৱলীয়ে জন্ম দিছে বিষাদবোধৰ। কবিতাটোৰ চিত্ৰকল্পৰ সুন্দৰ প্ৰয়োগে আঘোণৰ কুঁৱলী কবিতাটোত এহাতে প্ৰেমৰ চিত্ৰ যেনেকৈ সুন্দৰভাৱে উপস্থাপন কৰিছে, আনহাতে অন্তৰৰ বিষাদবোধো অংকিত কৰিছে। এনেকৈ আঘোণৰ কুঁৱলী কবিতাটোত আঘোণৰ পথাৰৰ দৃশ্য, প্ৰাকৃতিক দৃশ্যসমূহৰ লগতো কবিৰ প্ৰেমিক মনটো জাগ্ৰত হৈছে যদিও শেষত গৈ বিষাদবোধে তেওঁক যেন
তেওঁৰ মনটো বিষাদবোধে ভৰি পৰিছে। এতিয়া আমি কবিতাৰ প্ৰত্যেকটো শাৰী আলোচনা কৰিম। যে আঘোণৰ কুঁৱলীয়ে কবিক যেন বাৰে বাৰে আমনি কৰিছে। কবিয়ে কৈছে, যদি কুঁৱলী নাথাকিলেহেঁতেন কবিয়ে দেখিব পাৰিলেহেঁতেন সোণোৱালী ধান, চিকমিক কাঁচিবোৰ, ওপৰলৈ মূৰ তুলিবৰ সময় নোপোৱা ব্যস্ত দাৱনীবোৰক আৰু তেওঁলোকৰ মুখৰ তেল হালধীয়া হাঁহিবোৰ। আঘোণৰ পথাৰত যেন এইবোৰ সোণোৱালী হাঁহি। কিন্তু আঘোণৰ কুঁৱলীয়ে বাট ভেদি ধৰাত কবিক বাৰে বাৰে যেন আমনি কৰিছে। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি কবিয়ে চাবও পাৰিলেহেঁতেন অতবোৰ দাৱনীৰ মাজত নিজৰ প্ৰেয়সী সেউতী আছে নেকি। কিন্তু আঘোণৰ কুঁৱলীয়ে কি কৰিছে, বাট ভেটি আমনি কৰিছে। আকৌ সেইখন পথাৰতেই থাকিব পাৰে তেওঁৰ ৭০ বছৰীয়া প্ৰেয়সী সেউতী। সেউতীৰ মনৰ বতৰা জানিবলৈ কবিৰ মন ব্যাকুল। ডাঙৰি চলেৰে সেউতীৰ তেল হালধীয়া হাঁহিবোৰ ভগাই ল'বলৈ কবি ব্যগ্ৰ হৈ পৰিছে। ইয়াৰ পিছত কৈছে, আঘোণৰ পথাৰত দাৱনীৰ কাম আছে, মুঠি মুঠি কাঁচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত দাৱনীবোৰৰ কাম আছে, কাৰণ আঘোণ মাহটো শস্য চপোৱাৰ সময়। সেয়েহে দাৱনীবোৰ ব্যস্ত। দিনটোৰ ভিতৰতে শস্যবোৰ কাটি ডাঙৰি বান্ধিব লাগিব। আনহাতে আঘোণৰ আকাশেদি জাকি মাৰি উৰি যোৱা সি বনহাঁহজাকে কবিৰ মন অশান্ত কৰি তোলে। আৰু কবিয়ে আঘোণৰ আকাশতে প্ৰেমৰ ৰাগী, প্ৰেমৰ মাদকতা যেন অনুভৱ কৰিছে। সেয়ে কবিয়ে কৈছে, আঘোণৰ আকাশত ৰাগী আৰু ৰাগী। আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা, মনহাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে। আঘোণৰ কুঁৱলীত যেন সকলোবিলাক লুকাই গ'ল আৰু কবিয়ে যেন একো উপলব্ধি কৰিব পৰা নাই। সেয়ে নিজৰ প্ৰেয়সীৰ মনৰ খবৰ ল'বলৈ কবিয়ে বৌদেউক এনেদৰে প্ৰশ্ন কৰিছে, আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? অৱশেষত আঘোণৰ কুঁৱলীত ধাননিও লুকালে, আঘোণৰ কুঁৱলীত দাৱনীবোৰ ঢুকালে, আঘোণৰ কুঁৱলীত কবিয়ে নিজৰ সেউতীক হেৰালে আৰু ডাঙৰি বান্ধিম বুলি তৰাজৰী তোলাতেই পৰি থাকিল। এনেদৰে প্ৰেমিক হৃদয়ৰ আকুলতা সুন্দৰভাৱে কবিতাটোৰ মাজেৰে উপস্থাপন কৰা হৈছে। এফালে প্ৰেমৰ প্ৰস্তাৱ তথা মনৰ খবৰ জানিবলৈ আৰু অৱশেষত গৈ যিটো কুঁৱলীয়ে বাট ভেটি ধৰাত কবিৰ হৃদয় তথা অন্তৰ বিষাদেৰে ভৰি পৰিল। এইটোৱে আছিলে কবিতাৰ মূল বিষয়বস্তু। যদি তোমালোকৰ, আশা কৰোঁ প্ৰত্যেকে বুজি পাইছা। ইয়াৰ উপৰিও যদি তোমালোকে নুবুজাৰ কিবা থাকে তেন্তে কমেণ্ট বক্সত গৈ প্ৰশ্ন কৰিব পাৰা। ধন্যবাদ।